চেনেল সুষমা ব্লগছ। আজি শনিবাৰ, এয়া মই ব্লগটো আজি আৰম্ভ কৰিম বুলি ভবাই নাছিলোঁ। তেতিয়া আবেলি 4টাই বাজিল আৰু মই ব্লগটো আৰম্ভ কৰিলোঁ, কাৰণ আমাৰ খুব মানে মৰমৰ আমাৰ মানে উৰিষ্যাৰে আমাৰ পেচেণ্ট এজনৰ বোৱাৰীক আৰু ল'ৰাজন আহিব। সি অলৰেডি ল'ৰাটো এবাৰ ইঞ্জিনিয়াৰিঙত চেন্নাইত চিট লৈছে। সি যাবগৈ বুধবাৰে, সেইকাৰণে মোক ক'লে আণ্টি আপোনালোকৰ ঘৰলৈ যাম। মই বোলো ঠিক আছে আহিবা। সেইকাৰণে ল'ৰালৈকে আহি এয়া মই ভেজ মাঞ্চুৰিয়ান বনাবৰ কাৰণে এয়া মই বৰাখিনি বনাই লৈছোঁ। এইফালে এয়া মই একদম খেলি মেলি আৰু লৰালৰিকৈ এইফালে পিঁয়াজ নহৰু আদা, এইফালে কেপচিকাম কাটি থৈছোঁ। এইফালে এয়া আপোনাৰ পিঠাগুড়ি, গুড়, নাৰিকল, ইফালে কাইলৈ মাহঁতৰ ঘৰত এটা প্ৰগ্ৰেমো আছে, তাৰ কাৰণে এইফালে অকণমান জহা চাউলো তিয়াই থৈছোঁ। ল'ৰালৈকে বোলো অকণমান ফ্ৰাইড ৰাইচ বা জিৰা ৰাইচ বনাই দিম, আৰু অকণমান আৰুনো কি বনাওঁ আপোনালোকক দেখাই থাকিম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ ভেজ মাঞ্চুৰিয়ানখিনি ল'ৰালৈকে ৰেডি কৰিলোঁ। আৰু এইফালে পনীৰ অকণমান বনাইছোঁ, 2 পিঁয়াজি পনীৰ বনাইছোঁ। আৰু এইফালে অকণমান মই বাদাম আৰু নাৰিকলৰ চাটনি বনাইছোঁ, গ্ৰাইণ্ডাৰৰ পৰা ওলোৱাই নাই। সেইফালে গোটেইখিনি লৰালৰিকৈ ৰেডি কৰিছোঁ। এইফালে অকণমান ঢেকীয়া পকৰি বনাবৰ কাৰণে অকণমান ৰেডি কৰি থৈছোঁ, সেয়া গৰম গৰম বনাম। এইফালে অকণমান এয়া চিকেনো বনাইছোঁ, আৰু অকণমান মই জিৰা ৰাইচ বনাইছোঁ। এয়া জিৰা ৰাইচখিনি বনাইছোঁ। আৰু আপোনালোকক মই অকণমান দেৰি পিছতহে আকৌ লগ পাম। মই এতিয়া গা পা ধুই আহোঁ, আৰু নান বনাবলৈ আছে। নানখিনি ডোখিনি মই ৰেডি কৰি ৰাখিছোঁ। তাৰপিছত আকৌ আপোনালোকক নান বনাবৰ কাৰণে মই ময়দাখিনি ধুনীয়াকৈ দৈত মাখি থৈছোঁ। আজি আপোনালোকক মই একো ৰেচিপি নিদিওঁ, কাৰণ মোৰ আজি খুব লৰালৰি হৈছে। আকৌ গোটেইখিনি আপোনালোকক দৰকাৰ হ'লে মই কমেণ্ট কৰি জনাব, মই গোটেইখিনি দি দিম পিছত আকৌ এটা ভিডিঅ'ত। এইফালে এয়া মই নান বনাবৰ কাৰণে কমপ্লিট গোটেইখিনি বস্তু ৰেডি কৰি ল'লোঁ। এয়া কেইটামান মই তিল লৈছোঁ, বগা আৰু ক'লা তিল। এইফালে অকণমান কচুৰি মেথি, এইফালে ব্ৰাছ দুডাল, এইফালে এয়া পানী, এইফালে অকণমান ময়দা, এইফালে এয়া ঘি। এইফালে মই নানখন অকণমান বেলি লৈছোঁ, আৰু আপোনালোকক মই অকণমানকৈ দেখাম বাৰু। মই যে এইখিনি বনাই লোৱাৰ পিছতহে গা পা অলৰেডি ধুই আহিলোঁ, আৰু মুখ চুখ একো মানে ফুট চুট লোৱা নাই। তাৰপিছত এয়া নানখিনি বনাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এয়া মোৰ নানখিনি অলৰেডি ৰেডি হোৱাৰ পিছত মই এয়া ধুনীয়াকৈ মুখখন পৰিপাতি কৰি আহিলোঁ। এইয়া নান অকণমানকৈ ৰ'ব, বেক কেমেৰা দেখাইছোঁ। এয়া মোৰ নান অলৰেডি ৰেডি হৈ গ'ল। এইফালে আকৌ এয়া পকৰিকেইটা বনাবৰ কাৰণে কেৰাহীখন বহাই ৰাখিছোঁ, তেলখিনি গৰম হ'বলৈ। গৰমে গৰমে পকৰিকেইটা বনাই দিম। মই ঢেকীয়া আৰু পিঁয়াজৰ পকৰি বনাম। ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল সুষমা ব্লগছ। কালি মোৰ ব্লগটো সম্পূৰ্ণ কৰা নহ'লে, এয়া এতিয়া আজি ৰাতিপুৱা দেওবাৰ, এয়া মই গা পা ধুই পূজা পাতল দি এইফালে আজি মাহঁতৰ ঘৰত হুন্দি খেল এখন আছে, তাৰ কাৰণে এতিয়া এয়া মই ঘিলা পিঠা বনাই আছোঁ গুড়ৰ। এয়া দেখাইছোঁ, এয়া ঘিলা পিঠা বনাই আছোঁ। এয়া অকণমান মই মাখি লৈছোঁ। এইফালে এয়া বৰা চাউল, মই একেলগতে বৰা চাউলখিনি একেলগতে মাৰি নেপেলাওঁ। কেতিয়াবা মানে কি হয়, ঘিলা পিঠাটোত পানী ঢিলা টাইপৰ হৈ যায়। এইফালে এয়া মই গুড় সদায় এনেকৈ পাক কৰি পেলাই ডাবাত ভৰাই থওঁ, যেতিয়াই মন যায় তেতিয়াই মই বনাই থাকোঁ। এয়া এইফালে এয়া ঘিলা পিঠা। এটা পিঠা কেইটামান বনাবৰ কাৰণে নাৰিকল, গাখীৰ এয়া ৰেডি কৰিছোঁ বেটাৰখিনি। এইফালে এয়া পিঠাগুড়ি, ময়দা আৰু চুজি দি মেৰিনেট কৰি ৰাখিছোঁ। মোৰ সেয়া চক বাথৰুমৰ ওচৰত ফুলখিনি ইমান ধুনীয়া হৈছে। এইডোখৰত মানে পানী, বৰষুণৰ পানীও পায়, ৰ'দো পায়। ইমান ধুনীয়া ধুনীয়া গ্ৰীণ গ্ৰীণ হৈছে নহয়, দেখিয়ে খুব ভাল লাগে। এইফালে এইজোপা ফ্ৰেণ্ডছ, আপোনালোকক আকৌ মই বহুত সময়ৰ পিছতহে আকৌ এয়া লগ পাইছোঁ। এয়া অকণমান ডিউটি কৰি আহি সময় এতিয়া 3:30 হ'ল, আৰু কাপোৰখিনি এয়া সুমুৱাই লৈছোঁ। তাৰপিছতে আকৌ
মা ঘৰলৈ যাব লাগিব। এতিয়া আৰু এটা কাম আছে, সেই কামখিনিও কৰি ল'ম। এতিয়া মই বনাম কেইটামান পাটিচেপেটা পিঠা আৰু তাৰপিছত আকৌ মা ঘৰৰ পৰা আপোনালোকক লগ পাই আছোঁ। এয়া মই গাটো লৰালিকে ধুই কাপোৰকেইটা সুমুৱাই লৈ আকৌ কিটচেনত ৰ'ব, আপোনালোকক বেক কেমেৰা দি অকণমান মই দেখাই আছোঁ। এয়া মই পাটিচেপেটা পিঠা বনাবৰ কাৰণে লৈছোঁ। এইফালে এখন টাৱা লৈ লৈছোঁ। এইফালে অকণমান ঘি দি মই অকণমান বনাম, ওপৰত অকণ ঘি লগাই দিম। এইফালে বেটাৰখিনি, এইফালে নাৰিকল গাখীৰ লৈ লোৱা বেটাৰখিনি। আজি মানে মোৰ ইমানেই লৰালি হৈছে, ইমানেই জোৰত হেতাখন মাৰিলোঁ না, হেতাখন আধাতে ভাগি গ'ল। লৰালি কৰিলে মানে বৰ কিবা এটা নহয় কিবা এটা খেলি মেলি হয় আৰু। আকৌ পাটিচেপেটা পিঠা বনাবৰ সময়ত আপোনালোকক লগ পাই আছোঁ। অকণমান মই ঘি লগাই লৈছোঁ, গৰু ঘি অকণমান লগাই দিছোঁ। তেতিয়া চেনটো খাই ভাল লাগে মানে পাটিচেপেটা পিঠাত। পুৰখিনি দি দিছোঁ। পাটিচেপেটা পিঠা ৰেডি। এয়া মোৰ পাটিচেপেটা পিঠা বনাই অলৰেডি হৈ গ'ল। এইফালে গুড়ৰ ঘিলা পিঠা, এইফালে আচা পিঠা, এইফালে মাৰ কাৰণে লটাৰী খেলিবৰ কাৰণে দুটা বটলো ধুই মেলি লৈছোঁ। মাজনী ওচৰত থাকিলে মানে খুব সুবিধা হয় আৰু, ছোৱালীবিলাক থাকিলেও মাকৰ সুবিধা, আকৌ ছোৱালীৰ ওচৰত মাকজনীৰ ওচৰত থাকিলেও বহুত সুবিধা। মাৰ অবিহনে মানে একো নাই। মাৰ মৰমতে এইবিলাক মই আজি মাৰ কাৰণে বনাই লৈছোঁ। এতিয়া মই গা পা ধুই আহি ধুনীয়াকৈ এখন শাৰী পিন্ধি ল'লোঁ। আজি মোৰ আকৌ কি হ'ল নাজানো, এখন শাৰী পিন্ধিবৰ কাৰণে মন গ'ল। এওঁলোকো আহি পোৱাহি নাই। পাৰ্চিক লৈ এওঁ মোক থৈ পেলাই তাই ডেন্স স্কুল গ'ল। তাৰপিছতে এতিয়া সময় 4:30 হ'ল, এওঁলোক আহি পাবহি আৰু আজি ফ্ৰেণ্ডশ্বিপ ডে' কাৰণে এওঁৰ লগতে একাপ ইভিনিং চাহ খাম একেলগতে, সেইকাৰণে বহি আছোঁ ওলাই মেলি আৰু। তাৰপিছত 5টা বজাৰ হোৱাৰ লগে লগে মা ঘৰলৈ যাম। আকৌ আপোনালোকক মই মা ঘৰৰ পৰা লগ পাই আছোঁ। আমি এতিয়া ফ্ৰেণ্ডশ্বিপ ডে' বুলি একাপ দুয়োটাই চাহ একাপ খাবলৈ লৈছোঁ। এওঁ আহি পাৰ্চিক লৈ আহি পালেহি। এতিয়া আমি দুয়োটাই একেলগতে চাহকাপ খাই লওঁ। আমি দুয়োটাই ভাল পোৱা মিঠাই লৈ পেলাই চাহকাপ খাবলৈ লৈছোঁ। ওলাইছোঁ আৰু তালি টোপোলা লৈ একাপ চাহ খালোঁ দুয়োটাই। তালি টোপোলা লৈ এতিয়া 5টাই বাজিব হ'ল, মাৰ ঘৰলৈ যাওঁ। আকৌ আপোনালোকক মই মাৰ ঘৰৰ পৰা লগ পাই আছোঁ। আহি মা ঘৰ পালোহি আৰু এইফালে চুমি, পাৰ্চি, চুমিৰ ছোৱালী গৈ আছে। বনিব হ'ল। আহিয়ে মাৰ ঘৰত চাহৰ ব্যৱস্থা কৰিছোঁ। এফালে লাল চাহৰ কাৰণে, এইফালে গাখীৰ চাহৰ কাৰণে, এইফালে গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে ইয়াত আছে আলু চপ, আলু চপখিনি ওলোৱা। আৰু এইফালে আছে গোলাপ জামু ওলোৱা। এইফালে ৰিপচি,
অঁ উলিওৱা এইফালে মা নহয় খালেও লাভ নাই মোৰ এমাহমান কাণৰ বিষত হেৰি অকণমান ভৰাই ল'ব লাগিছিলে এয়া সকলোৱে চাহ খোৱাত ব্যস্ত গোটেইখিনি ঘৰা ঘৰি যাবলৈ ওলাইছে আৰু